বন্ধুসকল আজিৰ এই ভিডিঅ'টিত মই জনাম ভাৰতবৰ্ষৰ কিছুমান জানিবলগীয়া তথ্য। আমাক নতুন নতুন ঠাই ফুৰি বহুত ভাল লাগে। যদি আমি কেতিয়াবা ভাৰতৰ বাহিৰলৈ যাওঁ আৰু তাত যদি কোনোৱে ভাৰতৰ কথা সোধে আৰু আমি যদি ভাৰতৰ বিষয়ে বেছি একো ক'ব নোৱাৰো তেতিয়া কি হ'ব? আপুনিতো লাজ পাব। এই কাৰণে বেলেগ দেশৰ কথা জনাৰ আগতে নিজৰ দেশৰ সকলো কথা জানি থোৱা ভাল। আমাৰ দেশ ইমান মহান আৰু বিশাল যে ইয়াৰ বিষয়ে সকলো জনাত আপোনাৰ বছৰ বছৰ লাগি যাব। ইয়াৰে ভিতৰত আমাৰ অন্তৰত থকা কিছুমান তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰা যাওক। যেতিয়া মানুহে নতুন ঠাই ফুৰিব যায় সেই ঠাইৰ ভাষাৰ লগত কিছুমান অসুবিধা আহি পৰে। বেছিভাগ দেশত ৩ বা ৪টা ভাষাৰ প্ৰচলন থাকে, কিন্তু আমাৰ দেশত এনেকুৱা নহয়। গোটেই বিশ্বত মুঠ প্ৰায় ৮,০০০ ভাষা কোৱা হয়। ইয়াৰ উপৰি আমাৰ ভাৰততে প্ৰায় ১৬০০ বেলেগ বেলেগ ভাষা কোৱা হয়। ইয়াৰ ভিতৰত ১২২টা ভাষাক মুখ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। ইমানবোৰ ভাষা থকা স্বত্বেও ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই। বহুতে ভাবে হিন্দী ৰাষ্ট্ৰীয় ভাষা বুলি, কিন্তু হিন্দী ভাৰতৰ চৰকাৰী ভাষাহে। ভাৰতবৰ্ষই অন্য দেশৰ লগত আগতে শত্ৰুতা কৰি লোৱা নাই। আৰম্ভণিৰ পৰাই ভাৰতে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আমাৰ দেশত ১০,০০০ বছৰ বয়সত ইতিহাস সাক্ষী আছে। বহুত দেশে আহি আমাৰ দেশক লুটিছে, আমাৰ ওপৰত অত্যাচাৰ চলাইছে। ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ দেশ নিস্তব্ধ থাকিব। আমাৰ দেশৰ বীৰবোৰেও তাৰ মুখ ভাঙি উত্তৰ দিছে। আজি আমাৰ দেশ অস্ত্ৰ-শস্ত্ৰৰ আটাইতকৈ ডাঙৰ আয়োজিত দেশ, আৰু এইটোৱেই আমাক অন্য দেশৰ পৰা পৃথক কৰে। ভাৰতীয় ৰেলৱেত ১৬ লাখতকৈও অধিক কৰ্মচাৰী আছে, যি কিছুমান দেশৰ মুঠ জনসংখ্যাতকৈও বেছি। আমাৰ দেশত বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম আছে। নিশ্চয় বন্ধুসকল, আহমেদাবাদৰ মুজেৰাবাদ ষ্টেডিয়াম। এই ষ্টেডিয়ামত এবাৰত ১ লাখতকৈও অধিক মানুহে খেলৰ মজা ল'ব পাৰে। এই নতুন ষ্টেডিয়ামখন বনোৱাত ৭০০ কোটি টকাৰ খৰচ হৈছে। আমি ভাৰতীয়সকল খাদ্যৰ বাবেও জনাজাত। বিশ্বত ভাৰতবৰ্ষ সুস্বাদু ব্যঞ্জনবোৰৰ কাৰণে জনাজাত, আৰু পৃথিৱীৰ বিভিন্ন কোণৰ পৰা লাখ লাখ পৰ্যটক কেৱল খোৱা লোৱাৰ কাৰণেই আহে। পঞ্জাৱৰ পনীৰ টিক্কাই হওক বা গুজৰাটৰ ভাপৰাই হওক বা তামিলনাডুৰ ইডলি ডোচা, এই ব্যঞ্জনবোৰে অকল ভাৰততেই নহয়, গোটেই বিশ্বত ই নিজৰ সোৱাদৰ কাৰণে জনাজাত। পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ দেশ কিমান আগবঢ়া আপুনিতো জানেই। আমাৰ দেশত বিশ্বৰ আটাইতকৈ ডাঙৰ মণ্টেছৰী স্কুল আছে, আৰু সেইখন হ'ল লক্ষ্ণৌৰ চিটি মণ্টেছৰী স্কুল। গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰা এই স্কুলখনত বিদ্যাৰ্থীৰ সংখ্যা প্ৰায় ২৪,০০০। ভাৰতৰ বৈজ্ঞানিকসকলে আদিকালৰ পৰাই ভাৰতক কিবা নহয় কিবা এটা দি আহিছে। ভাৰতৰ প্ৰাচীন শাস্ত্ৰত সেই অস্ত্ৰ-শস্ত্ৰবোৰৰ বৰ্ণনা যথেষ্ট আগতে দিয়া হৈছে, যি টেকন'লজিৰ ভিত্তিত আজি ডাঙৰ ডাঙৰ মিছাইল পৰমাণু বনাই আছে। ইয়াৰ উপৰি আমাৰ দেশ ভাৰতৰ কিছুমান পৃথক ৰেকৰ্ড আছে। সেইবোৰৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি ষ্টেচু অৱ ইউনিটি সংযুক্ত আছে। ইয়াৰ উপৰি বিশ্বৰ আটাইতকৈ ডাঙৰ পক্ষীৰ মূৰ্তি আমাৰ দেশতে আছে। সেইটো আছে কেৰেলাৰ কল্লাম জিলাৰ জটায়ুৰ প্ৰতিমা, যি ৩০,০০০ বৰ্গ ফুটত বিয়পি আছে। ইমান ঠাইত 10খন টেনিছ ফিল্ড হৈ যাব। খাদ্যত মছলা দিলেহে সোৱাদ বাঢ়ে। আপুনি জানেনে ভাৰত মছলা উৎপাদনত যথেষ্ট আগবঢ়া। বেছিভাগ মছলা ভাৰততেই উৎপাদন হয়। গোটেই বিশ্বত ৭০% মছলা ভাৰততেই হয়। একদম শেষৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিশ্বত কলৰ আটাইতকৈ বেছি উৎপাদন ভাৰততেই হয়। গতিকে আজিৰ ভিডিঅ'টিত ইমানে। যদি ভিডিঅ'টি ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত যিটো বেল আইকন থাকিব তাত অল ছিলেক্ট কৰিব, যাতে নতুন ভিডিঅ' আমি যেতিয়া আপলোড কৰিম আপোনালোকৰ ন'টিফিকেশ্যন পাই যায়। থেংকছ ফৰ ৱাচিং এণ্ড গুড বাই।